তেতিয়া তাতে ইউহি কপি কৰাৰ পিছত আৰু এটা সময়ত আমাৰ এনকে প্ৰডাকশ্যনৰ পৰা এটা হিন্দী এলবাম হোৱা কথা চলিলে তেতিয়া মুম্বাইত আছোঁ মই তাৰপিছতে ইয়াৰ পৰা ফোন গ'ল দেৱ গ'ল জুবিনৰ ফোনত কথা হ'ল যে হেৰি চান্দনি ৰাত বুলি এলবাম এটা কৰিম আমি এলবাম এটা কৰি আছোঁ এই গানকেইটা আশাটো থাকিব মায়াটো থাকিব অসমীয়া আৰু দুটামান গান থাকিব আৰু নতুন কম্প'জিশ্যন কেইটামান মনতে ভাবি থৈছোঁ বা তাতে গৈ পেলাই বহি পেলাই কৰিমগৈ আমি তেতিয়া জুবিন তালৈ গ'ল লগত অলপ দিনৰ পিছত ঋতু দেৱই লৈ আনিলে প্ৰথম জুবিন গৈছিলে গৈ পেলাই পোৱাৰ পিছতে চান্দনি ৰাতৰ প্ৰথম মই তেতিয়া ট্ৰেকবিলাক বনাইছিলোঁ মিউজিক ট্ৰেককেইটা লাহে লাহে বনাই আছোঁ যিকেইটা গান অলৰেডি জানো অসমীয়া গীতা যিকেইটা জানো সেইকেইটা ট্ৰেককেইটা বনাই ৰেডি কৰি গৈ আছোঁ তাৰপিছত জুবিন গৈ পেলাই আমি যেতিয়া পেয়িং গেষ্টত থাকোঁ ইউনিটি কম্পাউণ্ড এনেকুৱা এটা জেগাত আছে জুহুত চুপাৰটিত আছিলে সেইখিনি জেগাত এতিয়া ভাঙি দিলে বুলি শুনিছোঁ বেয়াও লাগিছে মনটো সেইখিনিত তেনে গোৱানিজ বাংলোবিলাক যে থাকে অলপ খাপৰি থকা তেনেকুৱা টাইপৰ এটা গোৱানিজ এগৰাকী লেডি আছিলে আণ্টি বুলিয়ে মাতোঁ তেতিয়া সেই আণ্টিৰ সেই তাতে কমেও 20টামান আমি মানে বেলেগ মানে হেৰি জেগাৰ ৰাইজৰ ল'ৰা থাকে আৰু বিচনাবিলাক এটা ৰুমতে 4-5খন বিচনা থাকে তেনেকুৱা টাইপ আৰু এটাতো দীঘল এটা হল এটা আছিলে সেইখনতো ক'লে হাঁহিয়ে উঠিব আচলতে আমাৰ যে এনে কেঁচিটো যে থাকে ঘৰৰ এই কেঁচিটোৰ যে এই জেগাটোৰ কি থাকে ন আচলতে আমাৰতো হেৰিয়ে থাকে এইটো এটা এৰি দিওঁ ন এই জেগাটো আগতে ক'ৰবাত যেনে কিবা এটা ভৰাই থৈ এনেকৈ তেনেকুৱা থাকে সেইটোত ধুনীয়াকৈ এটা ৰাস্তা বনাই দিলে আৰু সেইটো এটা কেঁচিটোত এটা ৰুম বনাই দিলে সেই ৰুমটো হয়তো চাগে ক'ৰবাত থাকে নাজানো আমাৰ কাৰণে নতুন হৈছিলে এইটো সেইদিনা এনেকৈ গৈ উঠোঁগৈ আমি গৈ পেলাই তাতে থাকোঁ নাজানো আচলতে মুম্বাইখনত গৈছোঁ যদিও তেতিয়া ক'ত থাকিব লাগে কি কথা নাজানো নতুন একেবাৰে নতুন আৰু তেতিয়া মাইনাদাহঁত আছে ধ্ৰুৱদাহঁত গৈছে তেতিয়া আছে কল্যাণদাহঁত আছে গৈ আমি জুহু চুপাৰটি সেইখিনি পালোঁ মাইনাদাৰ ষ্টুডিঅ'ত যাওঁ মিউজিচিয়ান ষ্টুডিঅ'ত গৈ পেলাই মাইনাদাই কয় এনেকৈ ওচৰতে পেয়িং গেষ্ট আছে এনেকুৱা আছে ঘৰ আছে তাতে থাকিব পাৰা তাত গৈ থাকিলোঁ থাকোঁতে সেই চান্দনি ৰাত বাজেট ফ্ৰেণ্ডলিও হয় তেতিয়া 600 টকা খোৱাটোত আছিলে কিজানি খোৱা 500 টকামান আছিলে তেনেকুৱাই 500 টকা এনেকুৱা কিবা এটা আছিলে তাৰপিছত সদায় টিফিনটো খাই ভাল নালাগে একেখিনি হেৰি আৰু ইয়াৰ পৰা গৈ প্ৰথমতে টেষ্টটোও ভাল নালাগে কিবা কিবি লাগে তাৰপিছত মনত পৰে আৰু তেনেকুৱাতে ঘৰলৈতো মনত পৰি থাকে তেনেকুৱা খোৱা সময়ত তাৰপিছতে কি হ'ল তেতিয়া চান্দনি ৰাত এলবামটোৰ কথা যেতিয়া হ'ল তাতে প্ৰগ্ৰেমিং কৰিলোঁ তাৰপিছত জুবিন যোৱাৰ পিছত আমি থকাৰ কাৰণে জুবিনো তাতে আমাৰ লগ ল'লোঁ লগ লৈ দুটামান গানৰ কথা ক'ব পাৰোঁ আচলতে যে সৃষ্টি কৰিবৰ কাৰণে জুবিনক বা এনেকুৱা ভাল এজন শিল্পীক মানে বেলেগ জেগা নালাগে আচলতে মুডটো তেনেকৈ বনাই ল'ব পাৰে আচলতে আৰু সেইখিনি আচৰিত কথা সেইখিনি ইমান ধুনীয়া এটা মেলোডিয়াছ গান কেছে কহোঁ বুলি গানটো শুনিছা চাগে না শুনিছোঁ সেইখিনি সময়ত মানে আমি কেছেটটো মানে সযতনে থৈ দিওঁ মানে কাভাৰটোৰ পৰা আমাৰ বিশেষ আৰু গানগীটাৰ কথাটো ক'বই নালাগে নীলাঞ্জনা বুলি এটা গান আছিলে তাৰপিছত অ' মাই চুইট নে কিবা এটা চুইট হাৰ্ট নে কিবা এটা গান এটা আছিলে সেইটো অলপ ফাংকি গান এটা আছিলে তাৰপিছতে সেই গানকেইটা বনাওঁতে তাতে মেহবুবা বুলি এটা গান আছিলে সেইটো অলপ ডান্স হেৰি আছিলে অলপ পেপি নাম্বাৰ এটা আছিলে কিন্তু মই বিশেষকৈ ক'ব পাৰিম কেছে কহোঁতো কবিতা যিয়ে গাইছিলে কবিতা কৃষ্ণমূৰ্তি আৰু জুবিনৰ ডুৱেট আছিলে ইমান মিঠা গানটো সেই গানটো কৰোৱা জেগাটো এতিয়া যদি ভাবি থাকোঁ মই সেইখিনিক যদি এখন ফটো তুলিলোঁ সেই গানটো কৰি থাকোঁতে কম্প'জ কৰি থাকোঁতে সেইটো বহুত জেগাত কৈছোঁ মই আমি তেতিয়া মানে পেয়িং গেষ্ট থকাৰ কাৰণে তাতে আণ্টিয়ে মানে এইটো পাৰ্মিশ্যন নিদিয়ে বেছিকৈ লাইট ইউজ কৰিবৰ কাৰণে কাৰেণ্ট ইউজ কৰিবৰ কাৰণে নিদিয়ে আৰু আমাৰ কাৰণে এইটো এটা অসুবিধা আছিলে এইটো আণ্টিক গৈ ৰিকুৱেষ্টো কৰিছোঁ আণ্টি আমি ইমান দূৰৰ পৰা আহিছোঁ আমি যদি বজাবলৈ নাপাওঁ আমাৰ নিজৰ ইনষ্ট্ৰুমেণ্টটো বজাবলৈ নাপাওঁ আমাৰ যিখিনি কাম সেইখিনি যদি কৰিব নাপাওঁ আমি মানে এইটো আমাৰ দিগদাৰ কথা হৈ যাব তেতিয়া ক'লে নাই খুব মানে প্ৰথমতে মন কৰা নাই আচলতে আইডিয়া নাছিলে আমি কি কৰি আছোঁ আচলতে কিটো লেভেলত মিউজিকবিলাক বা কথা কাৰবাৰবিলাক হৈ আছিলোঁ নাজানাৰ কাৰণে হ'ব পাৰে এইটো তাৰপিছত আমি ৰিকুৱেষ্ট কৰিলোঁ যে 2 পইচা বেছিকৈ দিম লাগিলে আপুনি ইউজ কৰিব দিয়ক আৰু তেনেকৈ হ'ল ৰিকুৱেষ্টত দিলে আমাক তেতিয়া এই গানবিলাক কম্প'জ কৰা হৈছিলে হেডফোনটো তেতিয়া মানে এটা সৰু হেডফোন সেই সৰু হেডফোন এটা কাণত তেওঁ পিন্ধে এটা কাণত মই পিন্ধি কৰ্ড বজাওঁ তেনেকৈ তেওঁ বহি আকৌ বজায় মই শুনি থাকোঁ তেনেকৈ গৈ পেলাই কেছে কহোঁ গানটো বনাইছে মেহবুবা গানটো বনাইছে নীলাঞ্জনা গানটো বনাইছে
তাৰপিছত তাতে প্ৰগ্ৰেমিং হোৱা দেই গোটেইবিলাক যিবিলাক কৰিছোঁ যিবিলাক শুনিবলৈ পালা তোমালোকে সেইবিলাক সেই মানে ৰুমটোৰ ভিতৰতে কম্প'জ কৰা মিউজিক কম্প'জ কৰা গান কম্প'জ কৰা লিখাটো এজন সুমিত আচাৰ্যা বুলি ল'ৰা এজনে লিখিছিলে বন্ধু এজনে বঢ়িয়াকৈ লিখিছিলে সেইটো মাইনাদা ষ্টুডিঅ'ত মাইনাদাই কেনেকুৱা সুন্দৰ মিক্সিং কৰিছিলে কেনেকুৱা ৰেকৰ্ডিং কৰিছিলে সেইখিনি আৰু প্ৰতিজন মিউজিচিয়ান আমাৰ এজন অসমৰ সম্পদ হয় কৈলান্দাৰ গীটাৰ আমাৰ ঋতু গৈ পেলাই পাইছে তেতিয়া ঋতুক লৈ গৈছে হেৰিয়া দেৱই লৈ গৈছে দেৱ বৰকটকী সেই যিদিনাখন ঋতু গৈছে সেইদিনাখন আমাৰ ফূৰ্তি আৰু এজন মিউজিচিয়ান আহিছে আমাৰ লগৰ বেণ্ডৰ তাৰপিছত গৈ ৰেকৰ্ডিং হৈছে তাত খুব ধুনীয়াকৈ তাবলা বজাইছে জংকীয়ে তাৰপিছত কৈলান্দাৰ গীটাৰ তাৰপিছত সেইখিনি সেই ৰেকৰ্ডিংটোৰ দুই এটা কথা বেলেগো আছে সেই ৰেকৰ্ডিংটো শুনি পেলাই মাজতে কৈ যাওঁ কথাটো ভালেই লাগিব চাগে মাইনাদাই মিক্সিং কৰি থাকোঁতে যেতিয়া আমাৰ চান্দনী ৰাত প্ৰায় কমপ্লিট হৈ গ'ল ৰেকৰ্ডিং তাৰপিছত মিক্সিং কৰি থাকোঁতে তেতিয়াৰ এজন মিউজিক ডাইৰেক্টৰ দৰ্জাখন খুলি সোমাই আৰু সেইটো মাইনাদাই কোৱা কথা তোমালোকে সুধিবা পিছত এতিয়া শুনি পেলাই কয় যে হেৰি কোন হয় এইকেইজন কোন হয় কোনে কৰিছে কামটো কৈছে মাইনাদাই হাঁহি কৈছে কিয় বতাওঁ নেই বতাওঁগা এনেকৈ কৈ আছে বুলি কৈছে ধেমালি কৰে আৰু তাৰপিছতে পিছতে গৈ পেলাই লাহেকৈ ক'লে আৰু যে অসমৰ পৰা আহিছে এইকেইটা মোক লাগে বুলি কৈছে